স্বাগতম জানাইছো ফ্যাক্টৰিৰ অন এটা ভিডিঅলৈ অসমৰ শিক্ষা বিভাগৰ দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত টেট উত্তীৰ্ণ টেট পাস কৰা কম নাম্বাৰ পোৱা বহু সংখ্যক প্ৰাৰ্থীয়ে চাকৰি পাবলৈ সক্ষম হ'ব আপোনালোকক বিশেষ দুটা ভাল খবৰ জনাবলৈ লৈছো আশা ৰাখিছো ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাব কিয়নো আপোনালোকৰ বাবে মুকলি হৈছে পুনৰ শিক্ষক নিযুক্তিৰ বিজ্ঞাপন কোনখিনি প্ৰাৰ্থীৰ বাবে এই বিজ্ঞাপন প্ৰকাশ পাইছে আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব এপ্লাই কৰাৰ লাষ্ট ডেট কিমান সংখ্যক পদ মুকলি হৈছে গোটেইখিনি সবিশেষ আপোনালোকক এই ভিডিঅটোৰ জৰিয়তে জনাম আপোনালোকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব ভিডিঅটো আপোনালোকৰ বাবে খুব ইনফৰমেটিভ হ'ব তো বন্ধুসকল ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এইখন আপোনালোকৰ অফিচিয়েল নোটিফিকেশন আৰু এই নোটিফিকেশনখনতে গোটেইখিনি কথা উল্লেখ আছে আপোনালোকৰ ক্যাটাগৰী ওয়াইজ ডিস্ট্ৰিক্ট ওয়াইজ তথা সাবজেক্ট ওয়াইজ কিমানখিনি পদ আছে লগতে আপোনালোকে কোন সকল প্ৰাৰ্থী এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিব পাৰিব সবিশেষ জানিব আপোনালোকে ভিডিঅটো শেষলৈকে চাই থাকিব তো আপোনালোকৰ গোটেইখিনি বস্তু ইয়াতে উল্লেখ কৰা আছে আপোনালোকে অলপ মন কৰিলে দেখিবলৈ পাব ইয়াতে যদি আপোনালোকে চাই এই পোষ্টসমূহ কাৰ বাবে মুকলি কৰা হৈছে কোনে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব পোষ্ট অফ পোষ্ট গ্ৰেজুৱেট টিচাৰ্স অফ দা ডিফাৰেন্ট গভৰ্নমেন্ট সেকেন্ডাৰী স্কুল আন্ডাৰ দা সেকেন্ডাৰী এডুকেশন ডিপাৰ্টমেন্ট অফ আসাম অৰ্থাৎ সেকেন্ডাৰী এডুকেশন ডিপাৰ্টমেন্টৰ আন্ডাৰত পদখিনি মুকলি হৈছে কাৰ বাবে মুকলি হৈছে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যেটো পে স্কেল অৰ্থাৎ দৰমহা যেটো দিয়া হ'ব আপোনালোকৰ এইটো আপোনালোকে দেখিবলৈ পাইছে 22000 ৰ পৰা 97000 লৈকে দিয়া হ'ব লগতে গ্ৰেড পে থাকিব 11800 টকা এতে দেখিবলৈ পাইছে লগতে আপোনালোকৰ এই পোষ্টসমূহত এপ্লাই কৰাৰ যি সময়সীমা আপোনালোকে বান্ধি দি আছে ইয়াতে লক্ষ্য কৰিলে আপোনালোকে দেখিবলৈ পাব 15 জানুৱাৰীৰ পৰা আপোনালোকৰ 31 জানুৱাৰী লৈকে আপোনালোকৰ সময়সীমা বান্ধি দি আছে আপোনালোকে ইয়াৰ ভিতৰত এপ্লাই কৰিব লাগিব এপ্লাই কৰাৰ বাবে আপোনালোকৰ যেটো অফিচিয়েল ওয়েবসাইট আপোনালোকে ইয়াতে দেখিবলৈ পাইছে www.madhyamik.assam.gov.in তো বন্ধুসকল এতিয়া কথা হল আপোনালোকৰ কোনটো ক্যাটাগৰীৰ কিমান পদ আছে লগতে কোনটো ডিস্ট্ৰিক্টৰ কিমান পদ আছে আপোনালোকে ইয়াতে মন কৰিলে দেখিবলৈ পাব গোটেইখিনি বস্তু আপোনালোকৰ ইয়াতে দিয়া আছে ইডব্লিউএছ ৰ বাবে আছে আপোনালোকৰ 21 পোষ্ট লগতে ওবিসি ৰ বাবে আছে 31 লগতে আপোনালোকৰ ওবিসি আৰু লিখিছে কিন্তু এটো ওবিসি আমবিসি বুলি ক'ব লাগিব আপোনালোকৰ 1 পদ আছে লগতে আপোনালোকৰ পিডব্লিউডি ৰ বাবে 15টা আপোনালোকৰ এসসি ৰ বাবে 13টা এসটি হিলছৰ বাবে আপোনালোকৰ 14টা এসটি প্লেনৰ বাবে আছে 23 লগতে আপোনালোকৰ আনৰিজাৰ্ভ অৰ্থাৎ জেনাৰেলৰ বাবে আছে আপোনালোকৰ 51টা পদ আছে সৰ্বমুঠ আপোনালোকৰ পদৰ সংখ্যা হৈছে আপোনালোকৰ 169টা পদ মুকলি কৰা হৈছে লগতে আপোনালোকে চাব পাৰিব আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ ক্যাটাগৰী ওয়াইজ মিডিয়াম ওয়াইজ লগতে আপোনালোকৰ সাবজেক্ট ওয়াইজ পদসমূহ ভাগ কৰি দিয়া আছে আপোনালোকে এতে মন কৰিলে গোটেইখিনি বস্তু দেখিবলৈ পাব তো বন্ধুসকল আপোনালোকৰ বাবে অসমৰ শিক্ষা বিভাগৰ দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কিয়নো আপোনালোকৰ বাবে আজি দুটা ভাল খবৰ আহিছে এটা হল আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ আপোনালোকৰ পোষ্ট মুকলি হৈছে লগতে আপোনালোকৰ গ্ৰেজুৱেট টিচাৰৰ পোষ্ট মুকলি হৈছে আপোনালোকৰ দুটা বিশেষ ভাল খবৰ কম নাম্বাৰ পোৱা বহু প্ৰাৰ্থীয়ে চাকৰি পাবলৈ সক্ষম হ'ব কিয়নো আপোনালোকে জানে যে ইতিমধ্যে পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰৰ যেটো ডকুমেন্ট ভেৰিফিকেশন প্ৰক্ৰিয়াটো সমাপ্ত হয় আশা ৰাখিছো গোটেইখিনি কথা আপোনালোকে বুজিব পাৰিছে আৰু যদি ইয়াৰ বিষয়ে কিবা জানিবলগীয়া আছে আপোনালোকে নিশ্চয়কৈ কমেন্টত সুধিব মই জনাই দিবলৈ চেষ্টা কৰিম তাৰ লগতে আপোনালোকৰ এই অফিচিয়েল নোটিফিকেশনখন এতিয়ালৈকে অফিচিয়েল ওয়েবসাইটত আপডেট হোৱা নাই যদিও খুব কম সময়ৰ ভিতৰতে আপডেট হৈ যাব আপোনালোকে অফিচিয়েল ওয়েবসাইট ভিজিট কৰিলে ডাউনলোড কৰি ল'ব পাৰিব লগতে সবিশেষ জানিব পাৰিব আৰু আপোনালোকৰ অফিচিয়েল ওয়েবসাইটটো হল এইটো www.madhyamik.assam.gov.in এই ওয়েবসাইটৰ জৰিয়তে আপোনালোকে সবিশেষ জানিব পাৰিব